Todos ansa? মই আছো এই ৰাতিখন বাৰু গাঁৱৰ মানুহবিলাক কলৈ গৈ আছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে হয় এয়া আমাৰ গাঁৱত সংকীৰ্তন গাইছে আমাৰ গাঁওখন গোটেই সংকীৰ্তন গাই ফুৰিছোঁ আমি সকলোৱে ময়ো গৈছোঁ ইয়াত আৰু আমাৰ গাঁৱত যিহেতু সকলোৰে বহুতো বেমাৰ আজাৰ হৈ আছে আৰু এই সকলোৰে যাতে মংগল হয় তাৰে কামনা কৰিয়ে এই সংকীৰ্তনটো গোৱা হৈছে আৰু পানী মিলোৱা মানুহ লগত নাজানো গাঁওখনত কিয় বা এনেকৈ সকলোৰে বেমাৰ হৈ আছে এটাৰ পিছত এটা মানে বেমাৰ হৈ আছে উৎসৱ পাৰ্বণ এইবিলাকতো মানে মন নবহা হৈ গৈছে এতিয়া মন্দিৰত পুথি পঢ়িবৰ কাৰণেও আমাৰ মানুহ নোহোৱা হৈছে কাৰণ পুথি পঢ়া মানুহজনেই বেমাৰত পৰিছে এবাৰ দিয়া গৈছে হ'ব এনেকৈয়ে আমি সংকীৰ্তন ৰাস্তাই ৰাস্তাই গালোঁ আৰু সকলোৱে পদূলিয়েও অলপমান সংকীৰ্তন গালোঁ তাৰপাছত সকলোৱে আশীৰ্বাদ ল'লোঁ তাৰপাছত মন্দিৰলৈ বুলি উভতিলোঁ আজিৰ কাৰণে আমাৰ সংকীৰ্তন গোৱা শেষ আৰু মন্দিৰত সকলোৱে আগবঢ়ালোঁ আৰু কাইলৈ আৰু পৰহিলৈ হ'ব আৰু ভিডিঅ'টো মই যিহেতু আজি কৰিছোঁ কাইলৈ আৰু পৰহিটো কোনদিনা হয় মই সেইটো মানে দিব নোৱাৰিম কাইলৈ আৰু পৰহি ভিডিঅ' কৰি নেদেখুৱাওঁ কাৰণ একেখিনিয়ে হ'ব একে নিচিনাকৈ সংকীৰ্তনখিনি গোৱা হ'ব আৰু এতিয়া মানে মন্দিৰত থলোঁ মানে মন্দিৰত আহি নোযোৱাকৈ মানে ঘৰত যাব নাপায় সেইকাৰণে মন্দিৰৰ দুৱাৰমুখলৈ আহিলোঁ মই যিহেতু মন্দিৰলৈ যাব নোৱাৰোঁ চ' এতিয়া ঘৰলৈ বুলি উভতিলোঁ যিহেতু সকলোবোৰ সংকীৰ্তন গাই মন্দিৰতে ৰ'লে মই অকলে আহি আছোঁ এতিয়া ঘৰলৈ এনেকৈ আহি মই ঘৰ পালোঁ এয়া মই ঘৰ আহি পালোঁ এতিয়া ত' বাই বাই ভিডিঅ'টো ভালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব